আজি বেঙেনা আৰু মাছৰ ৰেচিপি। মই মাছ ফ্ৰাই কৰি দিলোঁ, বেঙেনাও ফ্ৰাই কৰি লৈছোঁ তেলতে। মই কাঢ়ি ল'লোঁ। এতিয়া ইয়াতে মই পাঁচফোৰণ দি দিছোঁ। পিঁয়াজ দি দিছোঁ আৰু লগতে মই নহৰু দি দিছোঁ পিঁয়াজৰ লগতে। ভালকৈ ভাজি ল'ম। তাৰপিছতে জিৰা, হালধি, জলকীয়া গুড়ি দিছোঁ। বেলেগ মছলা মই ব্যৱহাৰ কৰা নাই। অকণমান পানী দি ল'লোঁ। ভালকৈ লৰাই দিলোঁ। এতিয়া ফ্ৰাই কৰি থোৱা বেঙেনাখিনি মই দি দিছোঁ। ভালকৈ লৰাই দিম। লৰাই মই মাছ দি দিম। মাছ দি মই আকৌ অকণ লৰাই দিছোঁ। লৰাই দি অকণমান ঢাক মাৰি দিম। ভালকৈ অকণমান মজি ল'বলৈ। এই দেখিলে ধুনীয়াকৈ মাছ হৈ গ'ল। ইয়াতে মই অলপ পানী ব্যৱহাৰ কৰিম। গৰম পানী দিব অকণমান। এয়া দেখিলে গৰম পানী দি এতিয়া মই ঢাক মাৰি দিম হ'বলৈ কাৰণে। এয়া মোৰ হৈ আছে আৰু অকণমান হোৱাৰ পিছত এয়া মোৰ হৈ গ'ল। কেনেকুৱা লাগিলে জনাবচোন মোক। ৰেচিপিটো ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব।